আপুনি হয়তো এই খবৰটো শুনিছে যে এতিয়া দুটাতকৈ অধিক সন্তান থকাসকলে ৰাজস্থানত চৰকাৰী চাকৰি নাপাব। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত চৰকাৰী নিৰ্দেশক সাংবিধানিক বুলি বিবেচনা কৰিছে। ভাৰতৰ হিন্দুৰ অস্তিত্বক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত হিন্দুৰ তথাকথিত নেতৃত্বই নিজে কিমান বিভ্ৰান্তকৰ তাৰ উদাহৰণ এই খবৰ। অধিকাংশ হিন্দুত্ববাদী নেতা আৰু সাধাৰণ হিন্দুৰ ধাৰণা যে যদি চৰকাৰী চাকৰিত দুটা সন্তানৰ সৰ্বোচ্চ যোগ্যতা কাৰ্যকৰী কৰা হয় তেন্তে সেই সমাজে 10টা সন্তানৰ জন্ম দিয়ে তেন্তে এই সমাজখন সন্তান জন্ম দিয়া নিয়ন্ত্ৰণ কৰিব। কিন্তু এই কথা তেওঁলোক অনুমান কৰিব নোৱাৰে যে যিবিলাকে 10 সন্তান জন্ম দিয়ে সেইসকলক চাকৰি নালাগে, চাকৰি নিবিচাৰেও আৰু তেওঁলোকৰ এনেকুৱা কোনো ধাৰণাও নাই। তেওঁলোক কিছু অজ্ঞানতাৰ বাবে ইমানগাল সন্তান জন্ম দিয়া নাই। জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰাত কি উদ্দেশ্য আছে, এইটো দি কি কৰিব লাগে সেই বিষয়ে তেওঁলোকৰ সম্পূৰ্ণ স্পষ্টতা আছে। বৰ্তমান ৰাজস্থানৰ মুঠ সন্তান জন্ম হাৰ 2.9%, অৰ্থাৎ গড়ে প্ৰতিটো দম্পতীৰ বাবে 2.9টা সন্তানৰ জন্ম হৈছে। কিন্তু এতিয়া তেওঁলোকেও সন্তান জন্ম দিয়া কাম বন্ধ কৰিব, কাৰণ চৰকাৰী চাকৰি এটা ল'ব লাগিব। এই নিৰ্দেশ 1951 চনত ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ দিনত আহিছিল। তেতিয়া ইয়াৰ আঁৰত কি চিন্তা আছিল নাজানো, কিন্তু ইয়াৰ পৰিণতি কি হ'ব সেয়া বুজিবলৈ বৰ কঠিন নহয়। কিছুমান হিন্দুৰো দুটাতকৈ অধিক সন্তান আছে। বহু লোকে ইউনিফৰ্ম চিভিল কোডৰ লগত জনসংখ্যা নিয়ন্ত্ৰণ আইন সৃষ্টিৰ দাবীও কৰি থাকে। সেয়াও এই ধৰণৰ ভ্ৰমৰ ফল। যিকোনো জনসংখ্যা নিয়ন্ত্ৰণ আইনে হিন্দুসকলক দুটা সন্তানৰ মাজত সীমাবদ্ধ কৰি ৰাখিব, কিন্তু 10টা সন্তান জন্ম দিয়াসকলে এইটো কেতিয়াও মানি নচলিব। তেওঁলোকৰ সমাজক পতিয়ন নিয়াব নোৱাৰি। ভাৰতৰ নীতি নিৰ্ধাৰকসকলে এই কথাটো মানি ল'ব লাগিব যে হিন্দু জনসংখ্যাৰ বৃদ্ধি নেতিবাচক দিশত আছে। ইয়াৰ প্ৰতিস্থাপনৰ স্তৰৰ তলত জনসংখ্যা বিস্ফোৰণ কেৱল এখন বিশেষ সম্প্ৰদায়তহে ঘটি আছে। এনে পৰিস্থিতিত গড়ৰ ওপৰত ভিত্তি কৰি কৰা নীতি আত্মঘাতী বুলি প্ৰমাণিত হ'ব। পলিঅ'ৰ পৰা আৰম্ভ কৰি ক'ভিড ভেকচিনৰ বিৰোধিতা কৰা যি সম্প্ৰদায়টো তেওঁলোকে সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পাব বুলি ভাবিছিল, সেইসকলক চৰকাৰী চাকৰি বা চৰকাৰী প্ৰৰোচনাৰ টিলিঙা দেখুৱাই কোনো লাভ আছে জানো? বিগত 75 বছৰত ভাৰতৰ বিশেষ সম্প্ৰদায়টো জনসংখ্যা বিপদৰ সীমাৰ ওপৰত উপনীত হৈছে। ইয়াক নিয়ন্ত্ৰণৰ নামত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিয়ে ভৱিষ্যতে হিন্দুসকলৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। চৰকাৰ আৰু সমাজে মানি ল'ব লাগিব যে জনগাঁথনিৰ পৰিৱৰ্তন এক ডাঙৰ ভাবুকি। বিশেষ সম্প্ৰদায় জনসংখ্যাক 1951 চনৰ স্তৰৰ 10% তললৈ নমাই আনিবলৈ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে। ইয়াৰ বাবে দুটাতকৈ অধিক সন্তান থকা হিন্দুসকলে চৰকাৰী প্ৰৰোচনাৰ লাভ কৰিব লাগে। যিকোনো ক্ষেত্ৰত জনগাঁথনিৰ পৰিৱৰ্তনৰ লক্ষণ দেখা পোৱাৰ লগে লগে জৰুৰী ব্যৱস্থা ৰূপায়ণ কৰিব লাগে। এইটো পাহৰি যোৱা উচিত নহয় যে আমি ইতিমধ্যে ধৰ্মৰ ভিত্তিত 2খন দেশ দিছোঁ। ভাৰতক 1947 চনৰ পৰিস্থিতিলৈ ঘূৰাই পেলাব নোৱাৰি। ভাৰত আৰু ভৱিষ্যত প্ৰজন্মৰ নিৰাপত্তাৰ বাবে তেনে কৰাটো অত্যন্ত প্ৰয়োজনীয়।